নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া পাঠশালা ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি এছআই এক্সামত আহিবলগীয়া কেইটামান যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। ইয়াত আমি আজি আলোচনা কৰিম হিষ্ট্ৰী আৰু পলিটিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। Between whom did the first battle of Panipat take place? পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াত অপশ্যনসমূহ দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাবৰ এণ্ড ইব্ৰাহিম লোডি। যদি আমি চাবলৈ যাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে পানিপথৰ তিনিখন যুদ্ধ হৈছিল। পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 চনত, পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল 1556 চনত আৰু পানিপথৰ তৃতীয় যুদ্ধ হৈছিল 1761 চনত। In which language was tujuk-e-baburi written? tujuk-e-baburi নামৰ গ্ৰন্থখন কোনটো ভাষাত লিখা হৈছিল? পাৰ্চিয়ান, আৰবিক, তুৰ্কি, উৰ্দু আৰু এই গ্ৰন্থখন লিখা হৈছিল তুৰ্কি ভাষাত। In which one of the following wars did Babur declare jihad? তলৰ কোনখন যুদ্ধত বাবৰে জেহাদ ঘোষণা কৰিছিল? ফাৰ্ষ্ট বেটল অফ পানিপথ, খানোৱাৰ ৱাৰ, ৱাৰ অফ চান্দেৰী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে খানোৱাৰ ৱাৰ। খানোৱাৰ যুদ্ধত বাবৰে জেহাদৰ ঘোষণা কৰিছিল। This city was founded by কৃষ্ণদেৱৰায়। কৃষ্ণদেৱৰায়ে কোনখন চহৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ প্ৰতিষ্ঠা কৰা চহৰখন হৈছে নাগলাপুৰ। Where was that place the first session of the All India Kisan Sabha was held? অখিল ভাৰতীয় কিষাণ সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল লক্ষ্ণৌত। Who was the first speaker of independent India's Lok Sabha? স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথমজন স্পিকাৰ কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে GV মাভলাংকাৰ। Who appoints the state election commissioner? ষ্টেট যিগৰাকী ইলেকশ্যন কমিশ্যনাৰ হয় তেওঁক কোনে নিযুক্তি দিয়ে? গভৰ্ণৰ, প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্ট, প্ৰাইম মিনিষ্টাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গভৰ্ণৰ। হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম চিফ ইলেকশ্যন কমিশ্যনাৰ কোন আছিল? অপশ্যনসমূহ দিয়া আছে, আপোনালোকে চাই ল'ব আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে সুকুমাৰ সেন। প্ৰশ্নকেইটাই আপোনালোকক নিশ্চয় সহায় কৰিব। এনেধৰণৰ প্ৰশ্নসমূহ পাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।